বন্ধুসকল কি খবৰ আশা কৰো সকলো ভালে আছে ময়ো ভালে আছো মোৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো আপোনালোকক আমাৰ বাৰীখননো কি ক'ত আছে বলকচোন ভিডিঅটো আৰম্ভ কৰো এয়া হৈছে আমাৰ বাৰী এয়া মেগনি গছ লগালো আমি এবছৰ হ'ল এই পুলিটো লগোৱা এই পুলিটো এবছৰত কিমান ওখ হৈছে কমেও 9 ফুট মান হৈছে ওখ আৰু এয়া গা গছটো চাওক এয়া গা গছ পুলিখিনি আমি 7 ফুটৰ মূৰে মূৰে দূৰত্ব দিছো কিয়নো ইয়াৰ ঠাল ঠেঙলৈ ইমান নাই গছজোপা কিন্তু গা গছ ডাঙৰ হ'ব সেইবাবে 7 ফুট দিছো আমি দূৰত্বটো আৰু পুলিটো যেতিয়া লগাইছো তেতিয়া আমি কি দিছো সাৰ দিছো আমি গোবৰ অন্য সাৰ একো দিয়া নাই গাত খানিছো এক হাত দ কৰিছো এক হাতৰ দ কৰিছো তাৰ পিছত আমি গোবৰ দিছো আৰু পুলিটো আনি ধুনীয়াকৈ ৰুই দিছো গছজোপা পাতৰ পৰা শিপালৈকে মূল্যৱান হয় এই গছজোপা 5 বছৰ মূৰে মূৰে ফল লগা হয় এই ফলৰ পৰা কিছুমান ৰোগৰ কাৰণে ঔষধি তৈয়াৰ কৰা হয় যেনেকৈ ডায়াবেটিক্স হাই প্ৰেছাৰ হাৰ্টৰ আমাৰ বাৰীখনত 350 পুলি লগোৱা হৈছে মেগনি গছৰ পুলি এই গছজোপা বহুত মূল্যৱান গছ কি মৌমৰা ধূপো এই গছজোপাৰ পৰা তৈয়াৰ কৰা হয় এইখিনি হৈছে 2 বছৰীয়া পুলি এইখিনি উচ্চতা চাওকচোন কমেও 16 ফুট মান হ'ব উচ্চতা আৰু গা গছটো চাও এয়া গা গছ 2 বছৰৰ পুলি এয়া মেগনি গছৰ কাঠ ফাৰ্নিচাৰৰ কাৰণে বৰ সুন্দৰ আৰু নাওৰ কাৰণেও ভাল যেহেতু পানীত থাকিলে এই কাঠটো পচি নাযায় শিশুক যেনেকৈ আমি লালন পালন কৰি ডাঙৰ কৰোঁ ঠিক তেনেকৈ মানে এজোপা গছক যদি আমি ঠিক শিশুৰ দৰে যদি লালন পালন কৰি ডাঙৰ কৰা হয় তেতিয়াহ'লে ইয়াৰ ভৱিষ্যত আমাৰ কাৰণে ভাল হ'ব 30-35 বছৰৰ পিছত আমাক ইয়াৰ ফলাফল দিব যেহেতু এয়া মেগনি গছৰ পুলি তাৰ পিছত আকৌ বলক গৈ থাকো লগতে এয়া চেগুন গছ এয়া চেগুন এয়া যেতিয়া লকডাউন আছিলে কোভিড-19 যেতিয়া আহিছিল তেতিয়াই লগোৱা পুলিখিনি আজি বহুতো ডাঙৰ হৈ গৈছে ইয়া সময়বোৰ এনে নকটাই আমি ভৱিষ্যতৰ কাৰণে আমি বাগান বনাই লৈছো ইয়াত 350 পুলি আছে ইয়াত কিছুমান খালী হৈ গৈছে সেইবাবে মই 350 পৰা 300 বুলি কৈছো এনে লগাইছিলো 350 পুলি কিন্তু ইয়া কাঠৰ মূল্যটো জানেই 1 কেবি কাঠৰ দামে 2200-2500 হয় চেগুন কাঠৰ এয়া বৰ্তমান 300 পুলি আছে কেইজোপামান গমাৰিও আছে ইয়া গমাৰি গছ বহুত ডাঙৰ হৈ গৈছে গমাৰি যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেন্ট সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানতে সামৰিলো বাই বাই